এইটো নিশ্চয় আপোনালোকে এটা ভাল প্ৰশ্ন কৰিছে যে চাওক আজি আমি এই দিনটোৰ কাৰণে ৰখি আছিলোঁ যে BTCখন পৰিৱৰ্তন হ'ব লাগে। পৰিৱৰ্তনৰ হকে আজি পৰিৱৰ্তনৰ নতুন যাত্ৰা কৰি আমি এটা শপত গ্ৰহণ কৰিব ওলাইছে। UPPL দলৰ নতুন চৰকাৰ হ'ব ওলাইছে আৰু এই চৰকাৰক সকলোৱে মানে আদৰি লৈছে আৰু বিশ্বাস এটা আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ হ'বলৈ ওলাইছে এই চৰকাৰে সকলো জনজাতিৰ সমস্যাবোৰ যে মানে দূৰ কৰিব, সকলো জনজাতিক সম অধিকাৰ সম মৰ্যাদাৰ যাতে আগুৱাই লৈ যাব, এইটো সকলো ৰাইজে বিশ্বাসত লৈছে। নিশ্চয় মাইনৰিটিসকলেও তাৰমানে যিমানখিনি আমি পাব লাগিছিল, মাইনৰিটিসকলে যেনেকৈ সমৰ্থন দিব লাগিছিল, কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে আপোনালোকে জানে আমাৰ মুছলমান সম্প্ৰদায়ৰ মাইনৰিটিসকলৰ মানুহখিনি অলপ অশিক্ষিত, যাৰ কাৰণে মানে কিছুমান কথা বুজিবলৈ মানে চিন্তা নকৰে। আমাৰ অপজিশ্যনে হাগ্ৰাম মহলিৰ দলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে কিছুমান অভিযোগ দিয়াৰ কাৰণে মাইনৰিটিসকলে সঁচাকৈ ভয় খাইছিল আৰু ভয় কৰাৰ কাৰণে যিমানখিনি আমি ভোট পাব লগা আছিল সিমানখিনি হোৱা নাই। কিন্তু আশা কৰিছোঁ চৰকাৰৰ জৰিয়তে যিখিনি আমাৰ কাম হ'ব এই কামৰ জৰিয়তে আমি মাইনৰিটিসকলক আমি বিশ্বাস দিব লাগিব আৰু 100% অহা তাৰিখত যাব অহা এছেম্বলিত 2021 যিটো এছেম্বলি হ'ব, এছেম্বলিত আমি সম্পূৰ্ণ চিট পাই যাম আৰু সকলো মাইনৰিটিসকলে মানে সম্পূৰ্ণ ছাপোৰ্ট কৰিব।